সকল মই ঋক্তিকাই মোৰ চেনেল ঋক্তিকাৰ আখলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই বাটাৰ পনীৰৰ ৰেচিপিটো মোৰ ষ্টাইলত বনাও বুলি ভাবিলো কেনেকৈনো বনালো সেয়া জানিবলৈ বলকচোন আজি ভিডিঅ'টোৰ মাজলৈ আজি মই ভাবিলো মই বাটাৰ পনীৰৰ ৰেচিপিটো অলপ বেলেগ ধৰণে বনাও তাৰ কাৰণে মই এয়া লৈ ললো বিলাহী পিয়াজ andre মই আলু কাটি লৈছো আৰু আদা নহৰু জলকীয়া দুটা লৈছো আৰু এখিনি এতিয়া মই অলপ বাটাৰত ফ্ৰাই কৰি পেলাই তাক ঠাণ্ডা কৰি মই এটা ধুনিয়া পেষ্ট বনাই লম ভাবিলো ভিডিঅ'টো আপোনালোকৰ লগতে শেয়াৰ কৰো শেষলৈকে ভিডিঅ'টো চাই যাবচোন কেনে বাটাৰ পনীৰ ৰেচিপিটো এয়া গেছত মই কেৰাহীখন বহুৱাই দিছো আৰু ইয়াতে এতিয়া মই দি দিম বাটাৰখিনি জলি নাযাওঁতে আমি দি দিম কাটি লোৱা পিঁয়াজখিনি ইয়াতে এতিয়া দি দিম মই আদা নহৰু জলকীয়া আৰু মই দি দিম এই বিলাহীখিনি এইখিনি এতিয়া মই অলপ সময় ভাজি ল'ম বিলাহীখিনি অকণমান কোমল হোৱালৈকে এইখিনি মই ভাজি ল'ম ইয়াতে এতিয়া মই কাজু বাদামৰ সলনি দি দিছোঁ অলপমান বাদাম এইখিনি এতিয়া অকণমান ভাজি ল'ম এইখিনি মই এনেই ড্ৰাই ৰোষ্ট কৰি লৈছিলোঁ এতিয়া অলপ সময় কাৰণে এনেই ইয়াৰ লগত মিলাই পেলাই ভাজি লৈছোঁ আৰু এইখিনি আমাৰ প্ৰায় হৈ গ'ল এইখিনি এতিয়া আমি অলপ সময় কাৰণে ঠাণ্ডা হ'বলৈ দিম এইখিনি ঠাণ্ডা কৰি ধুনীয়াকৈ মই মিক্সি বাতিটোত দি লৈছোঁ ইয়াতে এতিয়া মই দিম এটুকুৰ ডালচেনি 3টা ইলাচি আৰু 2টা লং আৰু তাৰ লগতে এতিয়া মই দি দিম হাফ টিস্পুন গোটা জিৰা আৰু দি দিম মই হাফ টিস্পুন গোটা ধনিয়া এতিয়া এই আটাইখিনি মই ভালকৈ এটা পেষ্ট বনাই লম আনফালে এতিয়া গেছত মই কেৰাহীখন পাতি দিছোঁ ইয়াতে এতিয়া মই দি দিম অকণমান ৰিফাইণ্ড অইল আৰু দি দিম মই বাটাৰ এইটো আপোনালোকৰ প্ৰয়োজন অনুসৰি দি ল'ব পাৰে এইখিনি অকণমান গৰম হোৱাৰ পিছতে আমি যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টটো দি দিম বাটাৰখিনি ধুনীয়াকৈ গলি গ'ল এতিয়া আমি বনাই লোৱা এই পেষ্টটো ইয়াতে দি দিম এইখিনি এতিয়া আমি ধুনীয়াকৈ অকণমান ভাজি ল'ম ইয়াতে এতিয়া আমি দি দিম প্ৰয়োজন অনুসাৰে নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিলে হ'ব আৰু ইয়াতে মই দি দিম এতিয়া হাফ টিস্পুন হালধি পাউডাৰ আৰু দি দিম মই 1 টিস্পুন কাশ্মীৰী লাল মিৰ্চ 1/4 টিস্পুন ৰেড চিলি পাউডাৰ আৰু 1 টিস্পুন মিট মছলা এতিয়া এই আটাইখিনি ভালদৰে মিক্স কৰি দিম যিহেতু এই আটাইখিনি আমি আগতে ভাজি লৈছিলোঁ ভালদৰে এতিয়া বহুত সময় আমি ভাজিবৰ দৰকাৰ নহয় দেখিছেনে কি ধুনীয়া এটা ৰং আহিছে ইয়াতে এতিয়া আমি কাটি লোৱা আলুখিনি দি দিম এই আটাইখিনি এতিয়া ভালদৰে মিলাই অকণমান সময় ঢাকি থৈ দিম ভালদৰে ভাজ খোৱালৈকে এয়া আমাৰ আলুখিনি অলপ সিজিছে ইয়াতে এতিয়া মই প্ৰয়োজন অনুসাৰে পানী দি দিম যাতে আলুখিনি ধুনীয়াকৈ সিজি যায়
এতিয়া গোটেইখিনি ভালদৰে মিলাই দি আমি ধুনীয়াকৈ ঢাকি থৈ দিম যাতে আলুখিনি ধুনীয়াকৈ সিজায় এয়া দেখিছেনে আমাৰ আলুখিনিও ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ইয়াতে দি দিম এই পনীৰ কেইটুকুৰ মই ভাজি লোৱা নাই মই এনেদৰে দি দিছোঁ এতিয়া লাহে লাহে অকণমান লৰাই দি অকণমান ঢাকি থৈ দিম যাতে পনীৰৰ ভিতৰতো অকণমান মছলা সোমাই যায় এয়া দেখিছেনে পনীৰৰ তৰকাৰীখন আমাৰ হৈ গ'ল কোনো ক্ৰীম বা দৈ ব্যৱহাৰ নকৰাকৈ আমাৰ তৰকাৰীখন আমাৰ গ্ৰেভিখন ইমান ধুনীয়া ক্ৰীমি হৈছে দেখিছেনে বাৰু আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু মোৰ যদিহে ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু এতিয়া মোৰ তৰকাৰীখন হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ